নং দফা অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী ৰূপ দিয়াৰ বাবে সমিতি গঠন হৈছিল। সমিতিয়ে প্ৰতিবেদন দাখিল কৰিলে। চৰকাৰে প্ৰতিবেদনখন সন্মান সহকাৰে গ্ৰহণ কৰিলে আৰু এতিয়া সমিতিয়ে দিয়া পৰামৰ্শ অনুযায়ী এই প্ৰতিবেদনখন কাৰ্যকৰী ৰূপ দিয়াৰ বাবে চৰকাৰে এই সন্দৰ্ভত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব। সেইটোৱে কথা, প্ৰিন্সিপল লাইন এইটোৱে। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে এই সন্দৰ্ভত সকলোৱে আমাৰ ওপৰত সম্পূৰ্ণৰূপে আস্থা ৰাখক। চৰকাৰে হাতত অলৰেডি অৰ্পণ কৰিলে। চৰকাৰ আমাৰ হাতত অৰ্পণ কৰাৰ লগে লগে চৰকাৰৰ যিটো প্ৰতিশ্ৰুতি, আমি দায়বদ্ধতাৰে দায়িত্ব সহকাৰে অসমৰ ৰাইজক যি প্ৰতিশ্ৰুতি আমি দিছিলোঁ আৰু মাননীয় 6 নং দফা সন্দৰ্ভত যি কমিটি গঠন কৰা হৈছিল, এই কমিটিয়ে যিখিনি পৰামৰ্শ দিছিল, এই পৰামৰ্শৰ সন্দৰ্ভত কমিটিয়ে দিয়া পৰামৰ্শ অনুযায়ী পৰীক্ষা নিৰীক্ষা কৰি চৰকাৰে কাৰ্যব্যৱস্থা হাতত